আমার সম্মানীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়াক জনাই দিব খুঁজিছো যদি আমার এই বিফোর ইলেকশন যদি আমার পদ্মাংশী জনগোষ্ঠী বা ছয় জনগোষ্ঠীর জনজাতিকরণ যদি আমার নহয় আমি অন্যথা আমি বিজেপির কোনো বিজেপিত কোনো ঠাইত যদি মিটিং হয় আমার ছয় জনগোষ্ঠী বা আমার পদ্মাংশী জনগোষ্ঠী আমি কোনো একটা জনগণে এই বিজেপির মিটিঙত আমি মই প্রথমতে আমার জনগণের কথা কৈছোঁ আমার পদ্মাংশী জনগণের কথা কৈছোঁ কোনো পদ্মাংশী জনগণে বিজেপির কোনো মিটিঙত আপোনালোকে যাব নোৱাৰিব। সম্মানীয় ডক্টর হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী স্যারক আমার ইলেকশনের আগত যদি আমার জনজাতিকরণ নহয় তাহলে আমি বিজেপি হাতক কজরাজমুখী বাঁচাও স্লোগান আরম্ভ করিম আর ঘরে ঘরে কজরাজমুখী জনগোষ্ঠীক আমি ঘরে ঘরে যাই আমি বুঝাম কোনো মানুহে বিজেপিত থাকিব নোৱাৰিব। আপোনালোকে যিমান অৰুণোদয় দিয়ক 9,000 টকা দিয়ক 25,000 টকা দিয়ক এই অৰুণোদয় আপোনালোকৰ এই ব্লেকমেইল বা এই ধৰণৰ টকা দিও আমি বিজেপিৰ বা ভোট নিদিওঁ কাৰণ আমি হিন্দু হলেও আমি বিজেপিৰ ভোট নিদিওঁ। সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই অভিযুক্ত গোৱালপাৰা কজৰাজমুখী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সভাপতি মোৰ নাম শ্ৰী বিষ্ণু ৰায় আৰু মোৰ লগত উপস্থিত আছে আমাৰ কেন্দ্ৰীয় যুৱ সম্পাদক শ্ৰী দীপেন ৰায়। তো আমাৰ উদ্দেশ্য এটাই আমি শুনা পাই আছোঁ যে আমাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী আমাৰ অসমলৈ আহি আছে 13 তাৰিখত। তো আমি এইটো আমাক প্ৰথমতে ভাল লাগিছে ৰাজবংশী জনগোষ্ঠীক যে আমাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী আহি আছে কিন্তু আমি এটা মেছেজ দিব খুজি আছোঁ যে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী ছাৰে নিজেই কৈছিলে 2014 যেতিয়া বঙাইগাঁৱত আহিছিলে যে 6 মাহৰ ভিতৰত আমাৰ জনজাতিকৰণ কৰি দিব কিন্তু আজি আমি দেখা পাইছোঁ 3টা টাৰ্মছ গুচি গ'ল কিন্তু কজৰাজমুখী জনগোষ্ঠী বুলি নহয় 6 জনগোষ্ঠীৰ কোনো জনজাতিকৰণ বা কোনো ধৰণৰ এটা কামো আগবঢ়া নাই। এই এটা কথা কৈ থাকে বিলখন পাছ হৈ গ'ল বিলখন উত্থাপন কৰিলে কিন্তু এইবিলাক এটা ভেক ভাৱনা এই কজৰাজমুখী জনগোষ্ঠীৰ লগত এটা ভেক ভাৱনা কৰি আছে ৰাজ্য চৰকাৰে বা কেন্দ্ৰ চৰকাৰে। তো কজৰাজমুখী জনগোষ্ঠীয়ে বা 6 জনগোষ্ঠীয়ে এইটো আমি বুজি পাইছোঁ। আমি এটা কথা আমার সম্মানীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়াক জনাই দিব খুঁজিছোঁ যদি আমার এই বিফোর ইলেকশন যদি আমার কজরাজমুখী জনগোষ্ঠী বা 6 জনগোষ্ঠীর জনজাতিকরণ যদি আমার নহয় আমি অন্যথা আমি বিজেপির কোনো বিজেপিত কোনো ঠাইত যদি মিটিং হয় আমার 6 জনগোষ্ঠী বা আমার কজরাজমুখী জনগোষ্ঠী আমি কোনো একটা জনগণে এই বিজেপির মিটিঙত মই প্রথমতে আমার জনগণের কথা কৈছোঁ আমার কজরাজমুখী জনগণের কথা কৈছোঁ কোনো কজরাজমুখী জনগণে বিজেপির কোনো মিটিঙত আপোনালোকে যাব নোৱাৰিব। এইটো আমাৰ সংগঠন অভিযুক্ত গোৱালপাৰা কজৰাজবংশী সন্মিলন যুৱ সন্মিলনৰ পৰা আমাৰ এইটো আহ্বান বা আমাৰ ৰিকুৱেষ্ট নহয় আমি ৱাৰ্নিং দিছোঁ আমাৰ কজৰাজবংশী জনগণক কাৰণ আমাৰ এই বিজেপি চৰকাৰে এই কজৰাজবংশী জনগোষ্ঠী বা 6 জনগোষ্ঠীৰ লগত এটা হেতালি খেলি আছে আৰু এই হেতালি খেলাটো আজিৰ পৰা নহয় আমি দেখা পাইছোঁ কংগ্ৰেছ চৰকাৰো হেতালি খেলিছে আৰু এই বিজেপি চৰকাৰো হেতালি খেলিছে। এই কেতিয়াবা কৈ থাকে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 99% হৈ গৈছে কেতিয়াবা কৈ আছে যে 1% বাকী আছে আমি সকলো বস্তু দেখা পাইছোঁ। আজি আমাৰ আইকনিক লিডাৰ জীবন সিঙক বা ডিএল কোচক মাতি 3 বছৰ ধৰি এই এটা অসমৰ কাৰাদণ্ডত ৰাখি দিছে কি ভাবিছে আজি অসমৰ মুখ্যমন্ত্ৰী বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰণ কজৰাজমুখী জনগোষ্ঠীয়ে কি ভাবিছে যে আমি আন্দোলন কৰিব নোৱাৰোঁ বা আমি বন্দুক হাতত উঠাই ল'ব নোৱাৰোঁ এনেকুৱা ধৰণৰ আমি কজৰাজমুখী জনগোষ্ঠী নহয় কিন্তু আমি এটা সিদ্ধান্ত লৈছোঁ কজৰাজমুখী জনগোষ্ঠীয়ে যুৱ সমাজে আমি বিজেপিৰ কোনো ঠাইত মিটিং কৰিব নিদিওঁ কাৰণ আৰু বিজেপি যদি মিটিঙো হয় কজৰাজমুখী জনগণে তাতে যোগদান কৰিব নোৱাৰিব। আৰু আমাৰ ভাতৃ সংগঠন কজৰাজমুখী জনগোষ্ঠীৰ ভাতৃ সংগঠনক মই কৈছোঁ কোনোবা দাদা বন্ধুই যদি আপোনালোকে যদি এই বিজেপিৰ মিটিঙৰ পইচা লয় বা মিটিঙত আমাৰ জনগণক যাই যদি আপোনালোকে যাই কয় মিটিঙত যাব লাগে তাহলে কিন্তু আপোনালোকৰ ব্যৱস্থা আমাৰ জনগণে ল'ব। আৰু এটা কথা আমাৰ ভাতৃ সংগঠনক মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকেও জাতিৰ লগত হেতালি খেলি আছে হেতালি খেলাটো এনেকুৱা বন্ধ দি বন্ধ উঠোৱা আপোনালোকে যদি বন্ধ উঠাবই লাগে আপুনি বন্ধ ঘোষণা নকৰিব কাৰণ এই জনগণৰ লগত আমাৰ কজৰাজমুখী জনগণৰ লগত আপোনালোকে হেতালি খেলাটো বন্ধ কৰক অন্যথা আমি যুৱ সমাজে বা অন্যথা আমি আমাৰ জনগণে আপোনালোকৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি বাধ্য হৈ পৰিম কাৰণ আমাৰ লগত এই ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰে প্ৰতিটো চৰকাৰে আমাৰ লগত যেনেকুৱা ৰাজনীতি কৰি আছে আপোনালোকে নিজৰ সিটৰ কাৰণে বা আপোনালোকৰ কিবা এটা টকাৰ কাৰণে আমাৰ জনগণৰ লগত বা আমাৰ জাতিটোৰ লগত আপোনালোকে হেতালি নেখেলিব। আৰু এই হেতালি খেলাটো আমাৰ যুৱ সমাজে বা আমাৰ মহিলা সমাজে বা আমাৰ মূল সন্মিলনে বা আমাৰ জনগণে কিন্তু এইটো বুজি পাইছে কাৰণ আমি বুজি পাইছোঁ আপোনালোকৰ হেতালি খেলা বা বন্ধ উঠোৱা আপোনালোকৰ পকেট গৰম কৰা এইবিলাক কিন্তু আমি সহ্য নকৰোঁ। তো মই এটা কথা ক'ম আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ছাৰক আমাৰ ইলেকশ্যনৰ আগত যদি আমাৰ জনজাতিকৰণ নহয়
তাহলে আমি বিজেপি হাটক গজরাজবংশী বাঁচাও শ্লোগান আরম্ভ কৰিম আৰু ঘৰে ঘৰে গজৰাজবংশী জনগোষ্ঠীক আমি ঘৰে ঘৰে যাই আমি বুজাম কোনো মানুহে বিজেপিত থাকিব নোৱাৰিব আপোনালোকে যিমান অৰুণোদয় দিয়ক 9,000 টকা দিয়ক 25,000 টকা দিয়ক এই অৰুণোদয় আপোনালোকৰ এই ব্লেকমেইল বা এই ধৰণৰ টকা দিও আমি বিজেপি এবাৰ ভোট নিদিওঁ কাৰণ আমি হিন্দু হ'লেও আমি বিজেপিক ভোট নিদিওঁ কাৰণ আমাৰ জনগোষ্ঠীটোক বচাই ৰখাৰ আমাৰো দায়িত্ব আছে আমি সকলৰ লগত সকলো জনগোষ্ঠীৰ লগত জীয়াই থকাৰ আমাৰো দায়িত্ব আছে আমাৰো অধিকাৰ আছে কিন্তু ভাৰতত ধুনীয়াকৈ সংবিধানত লেখা আছে যে প্ৰতিটো জনগোষ্ঠী সকলো সমান অধিকাৰ কিন্তু আমি আজি দেখা পাইছোঁ গজৰাজবংশী জনগোষ্ঠী সকলো ট্ৰাইবেল জনগোষ্ঠীৰ লগত জীয়াই থকাৰ কাৰণে আমি অৰ্থনীতি হওক ৰাজনীতি হওক কোনো ধৰণৰ বস্তু আমি একো পোৱা নাই তো আমি এটাই কথা ক'ব বিচাৰিছোঁ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মামাক এটাই কথা ক'ব বিচাৰিছোঁ যদি আমাৰ এইবাৰ জনজাতিকৰণ নহয় ইলেকশ্যনৰ আগত তাহলে আমি অন্যথা আমি ঘৰে ঘৰে খালি এনেকুৱা নহয় পকেট গলি বুলি যিমান ঠাই আছে অসমৰ প্ৰতিখন জিলা প্ৰতিখন অঞ্চলত প্ৰতিখন জাগাত আমি ঘৰে ঘৰে যাই বিজেপি হাটা গজৰাজবংশী বাঁচাও আমি শ্লোগান আৰম্ভণি কৰিম